নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলত বৰ্তমান 504 অৰ্থাৎ 504 জন ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে। সো যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ এনেকৈ ছাপোৰ্ট কৰাৰ বাবে। বন্ধু বান্ধৱীসকল, মই দেখিছোঁ যে ইংলিছত আমাৰ অসমৰ প্ৰায় বেছিভাগ ষ্টুডেণ্টৰে প্ৰব্লেম হয়। সো বহুতে ইংলিছত ভয় খায়। আপোনালোকে ভাবি আছে যে ইংলিছত এডিআৰইৰ কাৰণে ইংলিছ আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব। মোক বহুতে মেছেজো কৰিছে, কমেণ্টো কৰিছে, দাদা ইংলিছ কেনেকৈ প্ৰিপেয়াৰ কৰিলে ভাল হ'ব। চাওক, ইংলিছ বহুতৰে ভয় লাগে, অলমষ্ট বেছিভাগৰে ভয় লাগে ইংলিছৰ কাৰণে। সো মই আজি কিছুমান এনেকুৱা ষ্টেপছ ক'ম বা পদ্ধতি ক'ম যিখিনি আপোনালোকে ফ'ল' কৰি আপোনাৰ নিজৰ কাৰণে ইংলিছটো সহজ কৰি ল'ব পাৰে। চাওক, ইংলিছৰ কাৰণে মেইন বস্তু কি জানেনে? ভকেবুলাৰী, ৱাৰ্ডৰ মিনিং আপোনালোকে কিছুমান জানিবই লাগিব, হয়নে নহয়? চ' যদি ৱাৰ্ডৰ মিনিঙে নাজানে তেন্তে ইংলিছ কেনেকৈ বুজিব? চ' ইংলিছত প্ৰথমতে আপোনালোকে ভকেবুলাৰীত ইম্পৰ্টেঞ্চ দিবই লাগিব। তাৰপিছত আপোনালোকে গ্ৰামাৰ আৰু ৰিডিং ইংলিছ পঢ়িবও লাগিব। তেতিয়াহ'লে আপোনালোকে ইংলিছৰ বহুত বস্তু শিকিব পাৰিব। যি কি নহওক, মই জানো সময় বহুত কম, এতিয়া আৰু ইংলিছ স্পিকিঙৰ সময় নাই। যদি আপোনালোকে ইংলিছ ক'ব ভাল কৰি নোৱাৰে, সেইটোত মই গুৰুত্ব নিদিওঁ। কিন্তু এক্সামৰ কাৰণে কেনেদৰে পঢ়িব সেইটো হ'ল মেইন বিষয়, ঠিক আছে? চ' এক্সামৰ কাৰণেও যদি আপোনালোকে পঢ়ে তেন্তে প্ৰথমতে আপোনালোকে এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছ এপ্ৰ'চ নকৰিব। তেতিয়া কি হ'ব, যদি আপোনালোকৰ বেছিক্স কমপ্লিট নাই তেতিয়া আপোনালোকে সেই এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছবিলাক চাই ভয় খাব আৰু আপোনাৰ কনফিডেঞ্চ ল' হৈ যাব। তেতিয়া আপোনাৰ বহুত লছ হ'ব পাৰে। চ' সেইকাৰণে ইংলিছত এডিআৰইৰ কাৰণে স্পেচিয়েলি বেছিক্স কিছুমান আপোনালোকে প্ৰথমতে কমপ্লিট কৰি ল'ব। সেই বেছিক্সখিনি কি চাওক, মই বেছিক্সখিনিৰ টপিককেইটা আগতে এবাৰ কৈ দিছোঁ। চাওক, চেণ্টেন্স। প্ৰথমতে আপোনালোকে ইংলিছত যদি আপোনালোকে ভাল ৰিজাল্ট কৰিব বিচাৰে এডিআৰইত, তেন্তে চেণ্টেন্স আপোনালোকে ভালদৰে পঢ়ক, তাৰে বেছিক্স কমপ্লিট কৰক। বেছিক্স কেনেকৈ কমপ্লিট কৰিব? আপোনালোকৰ যদি কিবা বুক আছে, বুকখন চাওক। আই ন' কি ডাইৰেক্ট গ্ৰামাৰ বুক চাই বুজাটো অলপমান অসুবিধা হয়। চ' সেইকাৰণে আপোনালোকে কি কৰিব, চেণ্টেন্স, ছাপ'জ আপুনি চেণ্টেন্স পঢ়িব, চেণ্টেন্সটো আপোনালোকে লিখি ইউটিউবত চাৰ্চ কৰিব, বহুত ভাল ভাল ভিডিঅ' পাব। তাৰে পৰা আপোনালোকে যিকোনো এটা ভিডিঅ' যিটো আপোনাৰ ভাল লাগে চাই বেছিকখিনি কমপ্লিট কৰক, কনচেপচুৱেল বস্তুখিনি কমপ্লিট কৰক প্ৰথমতে, ঠিক আছে? চিমিলাৰ হৈ আপোনালোকে এইকেইটা টপিকৰ বেছিক বা কনচেপচুৱেল বস্তুখিনি কমপ্লিট কৰক। কি প্ৰথমতে চেণ্টেন্স গ'ল, তাৰপিছত আহিল আৰ্টিকেল এ এণ্ড ডি এইবিলাক যে আছে সেইবিলাক। তাৰপিছত টেন্স, জানেই আপোনালোকে টেন্স কিমান ইম্পৰ্টেণ্ট। টেন্স নাজানিলে আপুনি কোন টেন্সৰ বাক্য আপোনালোকে ধৰিবই নোৱাৰিব, হয়নে নহয়? সেইকাৰণে টেন্স আপোনালোকে বেছিক কমপ্লিট কৰিবই লাগিব। অ'কে, তাৰপিছত আহে প্ৰিপজিশ্যনছ বেছিক কমপ্লিট কৰিব। এক্টিভ এণ্ড পেছিভ ভইচ, যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন আছে এক্টিভ এণ্ড পেছিভ ভইচৰ জানিব লাগিব, সেইবিলাকেই বেছিক্স ন। তাৰপিছত আহে নেৰেশ্যন। নেৰেশ্যন ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পীচ যে আছে, ডাইৰেক্ট বা ইনডাইৰেক্ট স্পীচ, সেই ডাইৰেক্ট ইনডাইৰেক্ট স্পীচক গোটেই মিলি নেৰেশ্যন বুলি কোৱা হয়, ঠিক আছে? তো নেৰেশ্যনৰো বহুত নিয়ম আছে, এক্টিভ এণ্ড পেছিভ ভইচৰ বহুত নিয়ম আছে, টেন্সৰ কেনেকৈ পৰিৱৰ্তন হয়, কোন টাইমত কি হয়, বিভাৰ বহে, সেইবিলাক টেন্সৰ কিছুমান বহুত নিয়ম আছে। চ' আপোনালোকে এই বস্তুখিনি, এই যে 6টা টপিক ক'লোঁ, চেণ্টেন্স, আৰ্টিকেল, টেন্স, প্ৰিপজিশ্যনছ, এক্টিভ এণ্ড পেছিভ ভইচ, তাৰপিছত আহিল নেৰেশ্যন, এইকেইটা বস্তুৰ প্ৰথমতে আপোনালোকে বেছিক কমপ্লিট কৰক। বেছিক কেনেকৈ কমপ্লিট কৰিব? মই অলৰেডি ক'লোঁ যে ইউটিউবত গৈ যিকোনো এটা টপিক চাৰ্চ কৰক, এই 6টাৰ মাজৰ পৰা যিকোনো এটা টপিক নহয়, চেণ্টেন্সৰ পৰা আৰম্ভ কৰিব। চেণ্টেন্স বুলি চাৰ্চ কৰক, ভাল ভাল ভিডিঅ' আহিব, চাওক, বেছিক কমপ্লিট কৰক। আৰু ভিডিঅ' চাওঁতে মষ্ট ইম্পৰ্টেণ্টলি আপোনালোকে নোট কৰি যাব, যাতে আপোনাৰ বাৰে বাৰে ভিডিঅ' চাবলগীয়া নহয়। ৰিভাইজ কৰোঁতে বা কিবা পাহৰি গ'লে যাতে নোটছখন চায়ে আপুনি মনত কৰিব পাৰে, হয় এই বস্তুটো এনেকুৱা আছিল। বাৰে বাৰে ভিডিঅ' চাবলগীয়া হ'লে আপোনাৰ বহুত টাইম গুচি যাব। সেইকাৰণে ভিডিঅ' এবাৰ চাওঁতে অলপমান কষ্ট কৰি নোটছ বনাই ল'ব, ঠিক আছে? এইখিনি বেছিক কমপ্লিট কৰাৰ পিছত আপোনালোকে এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছ কিছুমান ট্ৰাই কৰিব পাৰে, এইখিনি টপিক ৰিলেটেড, ঠিক আছে? তাৰপিছত কুৱেশ্যনছখিনি ট্ৰাই ক'ৰ পৰা কৰিব, প্ৰশ্ন আহিব পাৰে। আপোনালোকে যিখন বুকৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে ইংলিছৰ বাবে, সেইখনৰ পৰা কৰিলে যথেষ্ট। তাৰপিছতো যদি অসুবিধা হয় নোটছ ৰিভাইজ কৰক,
বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ৰিলেটেড যিবিলাক ভিডিঅ' আছে সেইবিলাক অলপ চাওক, অলপমান আইডিয়া পাই যাব, ঠিক আছে। তাৰপিছত আহিছোঁ, এই বেছিকখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে কি কি টপিক পঢ়িব, যিবোৰ মানে এক্সাম অৰিয়েণ্টেড টপিক হয়। এইবিলাক মানে এক্সামত এই ধৰণৰ এইবিলাক টপিকৰ পৰাই মানে কুৱেশ্যনছ আহে ইংলিছত, ঠিক আছে। চাওক, প্ৰথম স্পটিং এৰৰ্ছ, মানে ক'ত কি এৰৰ আছে সেইটো উলিয়াব লাগে। তাৰপিছত আহে ইম্প্ৰুভমেণ্ট অফ চেণ্টেন্সেছ, মানে চেণ্টেন্স এটা কিবা ফৰ্মত এটা দিয়া থাকিব, মানে সেইটো আপোনালোকে অলপমান ইম্প্ৰুভমেণ্ট কৰিব লাগে। কি ৱৰ্ড ব্যৱহাৰ কৰিলে ইম্প্ৰুভ হ'ব বা কি বিভাগ ব্যৱহাৰ কৰিলে অলপমান বেছি ইম্প্ৰুভ হ'ব, সেইবিলাক ৰিলেটেড কুৱেশ্যনছ কিছুমান থাকে, ঠিক আছে। তাৰপিছত আহে ফিল ইন দ্য ব্লেংকছ। ফিল ইন দ্য ব্লেংকছত বহুত ধৰণৰ কুৱেশ্যনছ হ'ব পাৰে, আপোনালোকে জানে। তাৰপিছত আহে চিননিম, এণ্টনিম, হমনিমছ। চিননিম গ'ল, এণ্টনিম, তাৰপিছত নেক্সট হমনিমছ, তাৰপিছত ইডিয়মছ এণ্ড ফ্ৰেজেছ, তাৰপিছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন মানে কি জানেনে, এই যে এক কথাত প্ৰকাশ কৰা বুলি কয় যে কয় অসমীয়াত, সেইবিলাকক কয় ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। সেইবিলাকো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাব স্পেলিং টেষ্ট। স্পেলিং টেষ্টত কি হয়, মানে কিছুমান মানে ৱৰ্ড দিব, তাতে স্পেলিং মিষ্টেক থাকিব বা জাম্বল হৈ থাকিব, মানে স্পেলিংবিলাক ওলট পালট কৰি দিয়া থাকিব, সেইটো আপোনালোকে কাৰেক্ট কৰিব লাগে। মানে অপশ্যন কেইটামান থাকিব, তাৰে পৰা যিকোনো এটা কাৰেক্ট হ'ব। চ' সেইবিলাক স্পেলিঙত ধ্যান দিব লাগিব। তাৰপিছত আহে চেণ্টেন্স বা ৱৰ্ড ৰিএৰেঞ্জমেণ্ট। চেণ্টেন্স বা ৱৰ্ড ৰিএৰেঞ্জমেণ্ট মানে চেণ্টেন্স কিছুমান ওলট পালট কৰি দিয়া থাকিব, সেইটো ৰিএৰেঞ্জ কৰি একটা অৰ্থপূৰ্ণ বাক্য বা শব্দ বনাব লাগিব আপোনালোকে। তাৰপিছত আহে ক্ল'জ টেষ্ট। ক্ল'জ টেষ্ট মানে কি জানেনে, এই পেচেজ টাইপ প্ৰব্লেম কিছুমান থাকে নহয়, অলপমান পেচেজ দিয়া থাকে, মানে এটা চেণ্টেন্স দিয়া থাকিল, তাৰপিছত অলপমান ব্লেংক দিয়া থাকিল, তাৰপিছত আকৌ চেণ্টেন্স, তাৰপিছত আকৌ ব্লেংক, এনেকুৱা টাইপৰ পেচেজ টাইপৰ যিবিলাক প্ৰব্লেম আছে সেইবিলাক হ'ল ক্ল'জ টেষ্ট, ঠিক আছে। তাৰপিছত টপিকটো আহে এৰৰ কাৰেকশ্যন। এৰৰ কাৰেকশ্যন মানে কিছুমান ভুল দিয়া থাকিব, সেইটো আপোনালোকে কাৰেকশ্যন কৰিব লাগে। এই যিখিনি মই টপিক ক'লোঁ, সকলোখিনিৰে টপিক ৱাইজ আপোনালোকে ইউটিউবত ভিডিঅ' পাই যাব। চ' আপোনালোকে তাৰে পৰা প্ৰিপেৰেশ্যন কৰক, কাৰণ ইউটিউবত বহুত এক্সপিৰিয়েঞ্চড মানে টিচাৰ্ছ আছে। চ' আজিকালি ইউটিউবত সকলোখিনি পাই যায়, কোনো পেইড ছাবস্ক্ৰিপশ্যন নোলোৱা কৰি আপোনালোকে ফ্ৰীতে ইউটিউবত এইখিনি বস্তুৰ টপিক ৱাইজ ভিডিঅ' চাই প্ৰিপেৰেশ্যন কৰক। লগতে যিবিলাক ইম্পৰ্টেণ্ট বস্তু সেইবিলাক আপোনালোকে নোট ডাউন কৰি যাব, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট কথা, এই চিননিম এণ্টনিম হমনিম আৰু ইডিয়ম এণ্ড ফ্ৰেজেছ যে আছে, সেইখিনিৰ কাৰণে আপোনালোকে কি কৰিব, ছাপ'জ চিননিম আছে, আপোনালোকে মানে ধৰি ল'ব যে হয় আজি মই চিননিম 10টা পঢ়িম আৰু মনত ৰাখিম, এণ্টনিম 10টা পঢ়িম আৰু মনত ৰাখিম, হমনিম 10টা পঢ়িম আৰু মনত ৰাখিম, ইডিয়মছ এণ্ড ফ্ৰেজেছ 10টা পঢ়িম আৰু মনত ৰাখিম। ডেইলি 10টা কৰি এই প্ৰত্যেকৰে মনত ৰাখিব। চাব এক্সাম অহালৈকে আপোনালোকৰ ভকেবুলাৰী বহুত ইম্প্ৰুভ হৈ যাব আৰু বহুত হেল্পফুল হ'ব এক্সামৰ কাৰণে, স্পেচিয়েলি ADR-ৰ কাৰণে। আৰু এটা কথা, আপোনালোকে কি কৰিব, এইখিনি কমপ্লিট কৰাৰ কাৰণে সময়ৰতো দৰকাৰ হয়নে। চাওক, আপোনালোকৰ যিখিনি ষ্টাডি টাইম আছে, পঢ়াৰ টাইম আছে, সেইখিনিৰ পৰা 1 ঘণ্টা বা 2 ঘণ্টা, কমচে কম 1 ঘণ্টা বা 2 ঘণ্টা ডেইলি আপোনালোকে ইংলিছৰ কাৰণে ফিক্স ৰাখক। যদি আপোনাৰ ইংলিছটো অলপ উইক হৈ আছে, ইংলিছত যদি আপুনি দুৰ্বল হয়, তেন্তে 1 ঘণ্টা বা 2 ঘণ্টা আপুনি ইংলিছৰ কাৰণে ফিক্স কৰক। যিখিনি প্ৰচেছ ক'লোঁ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰক। কি ক'লোঁ, আপোনালোকে টপিকটো লওক, ইউটিউবত চাৰ্চ কৰক, বেছিক কমপ্লিট কৰক, তাৰপিছত যদি ট্ৰিক্স কিবা চাবলগীয়া আছে চাওক, তাৰপিছত এক্সাম অৰিয়েণ্টেড বা এক্সাম ৰিলেটেড কুৱেশ্যনছ যিবিলাক ভিডিঅ' আছে টপিক ৱাইজ এক্সাম ৰিলেটেড ভিডিঅ' কিছুমান পাব আপোনালোকে ইউটিউবত, সেইবিলাক চাওক। তাৰপিছত কি কৰিব, নিজে ট্ৰাই কৰিব। আপোনাৰ লগত নিশ্চয় বুক থাকিব বা বুক আছে, এখন নহয় এখন বুকটো আছেই ন। চ' সেইখনৰ পৰা আপোনালোকে এই টপিক ৱাইজ যিবিলাক বস্তু আছে সেইবিলাক কুৱেশ্যনছ আপোনালোকে নিজে ছল্ভ কৰাৰ ট্ৰাই কৰক। তেতিয়া আপোনালোকে বুজি পাব, যেতিয়া নিজে ছল্ভ কৰিব তেতিয়া আপোনালোকে বুজি পাব যে হয় মোৰ ক'ত প্ৰব্লেম হৈ আছে। য'ত প্ৰব্লেম হৈ আছে নোটছ চাওক, তাৰপিছত আকৌ কৰাৰ চেষ্টা কৰক। যদি নহয় তেন্তে সেই পাৰ্টিকুলাৰ টপিকটো ইউটিউবত গৈ আকৌ চাৰ্চ কৰক, তেন্তে মানে ক'ত প্ৰব্লেম আছে সেইখিনি বস্তু আপোনালোকে জনাৰ ট্ৰাই কৰক। এনেদৰে আপোনালোকে নিজৰ ইংলিছ ইম্প্ৰুভ কৰিব পাৰিব। চাওক, ইংলিছৰ কাৰণে বা কোনো এটা ভাল কামৰ কাৰণে কোনো শ্বৰ্টকাট নাথাকে। চ' হাৰ্ডৱৰ্কটো কৰিবই লাগিব। হাৰ্ডৱৰ্কটো এনেকৈ কৰক যাতে সময় কম লাগে, আৰু মানে হাৰ্ডৱৰ্ক মানে কি, যাতে স্মাৰ্ট ৱৰ্ক হয় আপোনাৰ হাৰ্ডৱৰ্কটো, ঠিক আছে। খালি হাৰ্ডৱৰ্ক কৰিলেই নহ'ব, অলপমান স্মাৰ্টলি কৰিব লাগিব, হয়নে নহয়। কাৰণ হাৰ্ডৱৰ্ক আজি চবেই কৰি আছে, কিন্তু চবেইতো চাকৰি পোৱা নাই। চ' অলপমান কামখিনি আপোনালোকে স্মাৰ্টলি কৰিব। মই নিজে এইখিনি
অলপমান ভাবি চিন্তি কেনেকৈ কি কৰিলে ভাল হ'ব আপোনালোকৰ কাৰণে এইখিনি ষ্ট্ৰেটেজি বনাইছোঁ। চ' হয়তো আপোনালোকৰ হেল্প কৰিব এইখিনি বস্তুৱে আপোনালোকক যদি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰে। বাকী আই থিংক আৰু বেলেগ ইম্পৰ্টেণ্ট ক'বলগীয়া নাই। চ' আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগি থাকে এটা লাইক কৰি দিব, আৰু যদি কিবা ক'বলগীয়া থাকে কমেণ্টত ক'ব পাৰে। আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ গ্ৰুপ লিংক থাকিব, আপোনালোকে জইন কৰি ল'ব পাৰে। তাত আমাৰ মানে ইম্পৰ্টেণ্ট নোটছ আৰু নানান ধৰণৰ ডাউটছ কাৰোবাৰ থাকিলে সুধিব পাৰে। তাতে মই মানে সদায় এক্টিভ আছোঁ হোৱাটছএপ গ্ৰুপত। বাকী আৰু একো ক'বলগীয়া নাই। লগ পাম আন এইটো নতুন ভিডিঅ'ত। থেংক ইউ।